गुड मर्निंग কি খবৰ সকলো আজি বিশ্বকৰ্মা পূজা মোৰ ফালৰ পৰা ইউটিউবৰ সকলো ভিউৱাৰ্ছক বহু শুভকামনা বিশ্বকৰ্মা পূজা চাগে সকলো পাতিছে নহয় আমাৰো পাতিছে অকমানকে আজি বিশ্বকৰ্মা পূজা এই কাৰণে পতা হয় যেতিয়া ব্ৰহ্মা ভগৱানে এই বিশ্ব ব্ৰহ্মাণ্ডখন পৰিচালনা কৰিছিলে তেতিয়া শ্ৰী বিশ্বকৰ্মা ব্ৰহ্মা ভগৱানক সহায় কৰিছিলে এইটো কাৰণে পতা হয় আৰু সুদৰ্শন চক্ৰ শ্ৰীকৃষ্ণ সুদৰ্শন চক্ৰ ইন্দ্ৰ বজ্ৰপাত আৰু পাঁচ পাণ্ডৱে যেতিয়া ইন্দ্ৰপ্ৰস্থনত সিহঁতি ঘৰ নিৰ্মাণ কৰিছিলে সিহঁতক ঘৰ বনোৱাত সহায় কৰিছিলে বিশ্বকৰ্মা ভগৱানে এইটো কাৰণে পতা হয় আৰু শ্ৰীকৃষ্ণ ভগৱান দ্বাৰকা নগৰী আছিলে তাত তেখেতে সেই কাম কৰাত সহায় কৰিছিল দ্বাৰকা নগৰী নিৰ্মাণ কৰিছিলে रुद्र विष्णु मिलनरे रुद्र ज्योति जात ही ज्योति स्थिति होइला अंजनार गर्भत पवन पुत्र केशरी नंदन रुद्र अवतार हनु त्रैलोक वंदन जय जय राम जय जय राम जय जय राम जय जय राम जय जय पवन देवे डांगर करिले शिक्षा दीते लागी पिसे सूर्य पिले সর্ববিদ্যালয় হনু আহে নিজ ধাম বাহুবলী হনুমানে জপে রাম নাম জয় জয় রাম জয় জয় রাম জয় জয় রাম জয় জয় রাম জয় জয় বনুকে জানে হুনু শ্রীরাম ভকত রাম নাম কথা বলি ভ্রময় জগত যুগে অমর হনু ভক্ত ভগবান ভজিলে পূজিলে জীবে পাব পরিত্রাণ জয় জয় রাম 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 জয় জয় রাম
দিলে থাপি হৃদয় ফালি দেখাই লন্ত ৰাম সীতাৰ ছবি ভগৱানৰ কৃপাতে ভক্ত মহান ভক্তৰ চৰিত্ৰই কৰে জগত উদ্ধাৰ জয় জয় রাম 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 আজি জয় জয় রাম জয় জয় রাম গেন্দা খাব জয় জয় রাম জয় শ্রী রাম জয় কলাতন হরি হে জয় জয় রাম জয় শ্রী রাম জয় স্কুটিখনৰ পৰা আমাৰ গাড়ী লোৱা শুভাৰম্ভণি হৈছিলে আৰু এতিয়া এখন বাহিৰতে ৰখা হৈছে। আমাৰ গাড়ী স্কুটি কেইখনৰ পূজা কৰা হৈ গ'ল আৰু আজি শ্ৰী শ্ৰী খনিকৰ বিশ্বকৰ্মাৰ ভগৱানৰ আজি জন্মদিন। কন্যা সংক্ৰান্তিৰ দিনা বিশ্বকৰ্মাৰ ভগৱান জন্ম হৈছিল, সেইটো কাৰণেও বিশ্বকৰ্মা পূজা পতা হয়। লগতে আমাৰ পৃথিৱীত থকা যিমানবোৰ লোহৰ বস্তু সকলোবোৰ ভগৱান বিশ্বকৰ্মা বুলি মনা হয়। এই বসন্তীজনীকো পূজা কৰা হৈ গ'ল, কিন্তু মেলা পিন্ধাব পাহৰি গ'ল। তাই বিনা মেলাতে আছে আৰু। এয়া আমাৰ গোঁসাই ঘৰ। এয়া মাহ প্ৰসাদৰ শৰাই দিছিলে, শৰাই ভকত নাই অহাৰ কাৰণে খুৰাই কলপাততে শৰাই সজালে। আৰু এয়া মিঠাই এইবোৰ দেখিছে। তাৰপৰা হ'ল এয়া ফল মূল, নাৰিকল, আনাৰস, কুঁহিয়াৰ, কল, আপেল, এইখিনি হৈছে মগুমাহ আৰু এয়া বুটমাহ। সকলো আলহী অতিথি খোৱা বোৱা হ'ল, এতিয়া আমি ঘৰত খাব লৈছোঁ।